আগতে আমি যেতিয়া সৰু আছিলো মাৰ কসম দেউতাৰ কসম খাইছিলো আৰু এতিয়া সনম তেৰি কসম। মাধৱ অকমান পানী দিবিচোন। এই হেণ্ড ৱাছটো আধা খতম হৈ গ'ল, অকমান পানী মিলাই দিব লাগিব। ইয়াৰ কি হ'ল? মাধৱ তোৰ বিয়াৰ কথাটো কি হ'ল? তাই বেংগালোৰৰ পৰা আহিয়ে বিয়াৰ কথা পাতিব গৈছে ঘৰত। তই এয়াৰপৰ্ট যাবি না আনিবলে? মাধৱ আজিতো তাইৰ ফ্লাইট আছে, তই একাপ চাহ খাই যা। নাখাও এতিয়া। আচ্ছা আজি তাইৰ ফ্লাইট আছিলে নহয়, কেইটা বজাত লেণ্ড হ'ব ফ্লাইট? নাজানো নাজানো মানে তাই মোক একো কোৱা নাই কেতিয়া আহিব। চাগে তাই তোক ছাৰপ্ৰাইজ দিব বিচাৰিছে। কি হ'ল কি তোৰ? কি আর হবো, একো আপডেট নাই তার। কি কও? তই এটা কাম কৰ, তই তাইৰ ঘৰত ফোন মাৰ। মানে এনেকুৱা হ'ব পাৰে তাইৰ ফ্লাইট কেনচেল হ'ল বা কিবা প্ৰব্লেমো হ'ব পাৰে, তই এবাৰ ফোন মাৰিছা তাৰ ঘৰত। হেল্ল' 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 আংকেল, প্ৰীতি আহিছে না? প্ৰীতিটো ৰাতিপুৱাই আহিছে। কিন্তু তাই মোক ফোন নাই কৰা, আৰু মই ফোন কৰিলেও তাই নাই ধৰা। ঠিক আছে, মই তাইক কৈছোঁ তোমাক ফোন কৰিবলৈ। হেল্ল', কি হ'ল? তুমি মোক একো নকলা যে? কি ক'ব লাগে তোক? না মানে তুমি কেতিয়া আহিলা? ফোনটো থচোন থ। মাধৱ, ঐ মাধৱ, কি হ'ল? তাই ফোন মাৰিছিলে নি? তাই মোক এৰি দিলে। কি কি কও? মাধৱ নিজক চম্ভাল মাধৱ, এনেকুৱা ফাল্টু ছোৱালীবিলাকক বাদ দে। ইমান বছৰ পুৰণা ৰিলেশ্যনশ্বিপ যদি এৰি গুচি যাব পাৰে, তাই কেনেকুৱা লেভেলৰ ছোৱালী তই নিজে এবাৰ ভাব মাধৱ। ছি 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 মাধৱ, চালা তয়ো তাক বেছি মূৰত উঠাই দিছ। আগতে আমি যেতিয়া সৰু আছিলো মাৰ কসম দেউতাৰ কসম খাইছিলো, আৰু এতিয়া সনম তেৰি কসম। এই সনম তেৰি কসমেই আমাক বৰবাদ কৰি দিলে। যা মাধৱ, এতিয়া মহাদেৱৰ কসম খা যে তই আৰু কেতিয়াও এই ছোৱালীৰ ধান্দাত নপৰ। হেল্ল' যাদৱ। হেল্ল', মই তোমাৰ বিষয়ে তাৰ মূৰত একদম বিষ ভৰাই দিলো। এতিয়া তোমাৰ আৰু মোৰ মাজত কোনো আহিব নোৱাৰে প্ৰীতি। ये प्यार ना होगा तुम सनम तेरी कसम हो